নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসাম গ্ৰেভিটিলৈ। সো বন্ধুসকল, পুনৰ কিছুমান কেৰাণীৰ পদ মুকলি হৈছে। এই পদবোৰত আবেদন কৰিব হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, কেনেকৈ এই পদবোৰত আবেদন কৰিব, গোটেইখিনি ভিডিঅ'টোৰ মাধ্যমেদি জনাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটোলৈ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যনৰ ভিডিঅ' মই যেতিয়া আপলোড কৰিম লগে লগে ন'টিফিকেশ্যনখন পাই যাব। তো আগবাঢ়িছোঁ আজিৰ ভেকেঞ্চিৰ ডিটেইলছটো লৈ। ইম্পৰ্টেণ্ট ডেটছৰ ক্ষেত্ৰত এই পদবোৰত 5 এপ্ৰিল তাৰিখে আবেদন ষ্টাৰ্ট হৈছে আৰু অন্তিমটো দিন আছে 25 এপ্ৰিল 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ইয়াতে 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও থাকিব। OBC MOBCৰ বাবে 3 বছৰ অতিৰিক্ত পাব। SC STৰ বাবে 5 বছৰকৈ পাব। আৰু PWBDৰ বাবে এজ পাৰ ৰুল ইয়াতে আপুনি 10 বছৰ অতিৰিক্ত লাভ কৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জখনো ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। লগতে ইয়াতে চিটিজেনশ্বিপৰ ক্ষেত্ৰত ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ইয়াতে PWBDৰ কাৰণে 1 টকাও পে' কৰিব নালাগে। SC STৰ বাবে ইয়াতে 250 টকা আৰু আদাৰ্ছৰ ক্ষেত্ৰত 500 টকাকৈ আপুনি পে'মেণ্ট কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ইয়াতে বিচৰা হৈছে। কেণ্ডিডেট উইথ বাৰ পাৰ্টিচিপেশ্যন, প্ৰফেচনেল এক্সপিৰিয়েঞ্চ অৰ লিটাৰেট ৱাৰ্ক ইন ল, এইখিনি তেওঁলোকে অকণমান প্ৰিফাৰেঞ্চটো বেছিকৈ পাব, এইখিনি যাৰ কৰা আছে। লেংগুৱেজৰ ক্ষেত্ৰত ইয়াতে অসমীয়া লেংগুৱেজটো ভালকৈ পঢ়িব আৰু লিখিব পাৰিব লাগিব। আৰু এইটো পদ আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যন নেম ইয়াতে মুঠ 8টা পদ আছে আৰু এই পদৰ নামটো হৈছে লোৱাৰ ক্লাৰ্ক। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত লিংক এটা মেনশ্যন কৰা আছে, তাতে যাই ডিটেইলছখিনি চাব পাৰে। যদি আপোনালোকৰ অৰ্হতা মিলে তেনেহ'লে আপুনি আবেদন কৰি ল'ব। লগ পাই আছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, জয় আই অসম।